উম, তামোলপুৰৰ প্ৰথমজন উপায়ুক্ত হ'বলৈ পাই মই নিজকে গৌৰৱান্বিত ফিল কৰিছোঁ। ভাল লাগিছে ইয়ালৈ আহি। মই নতুনকৈ জইন কৰিছোঁ আৰু নতুনকৈ জইন কৰি মই ভাবিছোঁ যে মোৰ দায়িত্ব এইটোৱেই হ'ব, জিলাখনক এখন পূৰ্ণাংগ পৰ্যায়ৰ জিলালৈ মই পৰিণত কৰাৰ চেষ্টা কৰিম। আমাৰ জিলা হিচাপে ইতিমধ্যে যিহেতু ঘোষণা কৰা হৈছেই, বিভিন্ন পৰ্যায়ৰ জিলা যিবোৰ চৰকাৰী কাৰ্যালয় থাকিব লাগে, সেই কাৰ্যালয়সমূহ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই চেষ্টা কৰিম। সেইটো মোৰ প্ৰায়ৰিটি হ'ব। মই প্ৰথমতেই কৈছোঁ, এখন নতুন জিলা, আমাৰ এতিয়াও গোটেই চৰকাৰী কাৰ্যালয়বোৰ ইয়াত প্ৰতিষ্ঠা হোৱা নাই। চ' মোৰ প্ৰায়ৰিটি হ'ব সেইটো যে পূৰ্ণাংগ জিলা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিসমূহ চৰকাৰী কাৰ্যালয় ইয়াত থাকিব লাগে, সেই চৰকাৰী কাৰ্যালয়সমূহ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই মোৰ ফালৰ পৰা প্ৰচেষ্টা চলাম। আজি আপুনি ইয়াত প্ৰথম তামোলপুৰ আহি বিভিন্ন ব্যক্তিৰ লগত মত বিনিময় কৰিলে। তামোলপুৰৰ বিভিন্ন জ্যেষ্ঠ নাগৰিক। অবভিয়াছলি নতুন জিলা, নতুন উপায়ুক্ত, গতিকে সকলোৰে সহায় সহযোগিতা মোক লাগিবই। আপোনালোকৰ সহায় সহযোগিতা পালে মই আশা কৰোঁ যে মই যি ধৰণে বিচৰা হৈছে জিলাখনক সেই ধৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই প্ৰতিষ্ঠা কৰিব পাৰিম বুলি মই আশা কৰোঁ। মই ইতিমধ্যে ইয়াৰ আপোনালোকৰ পূৰ্বৰ মহকুমাধিপতি মহোদয় তেওঁৰ লগত কথা পাতিছোঁ। যিখিনি আমাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম সেইখিনি ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰিছে। আমাৰ জিলাখনলৈ বস্ত্ৰ তাঁত মন্ত্ৰী শ্ৰীযুত ব্ৰহ্মচাৰ আহিব মুখ্য অতিথি হিচাপে। চ' আমি সকলো ধৰণৰ পৰিকল্পনা, যিটো চৰকাৰ নতুন SOP দিছে, সেই SOP মানি সকলো ধৰণৰ পৰিকল্পনা আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে আমি আশাবাদী যে এইটো খুব ভালকৈ আমি প্ৰথম গণৰাজ্য দিৱসটো, তামোলপুৰ জিলাৰ প্ৰথম গণৰাজ্য দিৱসটো আমি ভালকৈ পালন কৰিব পাৰিম। আমি ৰাজ্য চৰকাৰে যি SOP প্ৰদান কৰিছে, সেই SOP মতে আমি আমাৰ কাৰ্যসূচী চলাই যাবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ কাৰণে আটাইতকৈ দৰকাৰী কথাটো হৈছে যে জনসাধাৰণৰ স্বাস্থ্য। যিহেতু ক'ভিড খুব দ্ৰুত গতিত বাঢ়ি আছে, গতিকে আমি চৰকাৰে দিয়া SOP নিৰ্দিষ্টভাৱে মানি চলিবই লাগিব। প্ৰথম কথাটো হ'ল স্বাস্থ্য। গতিকে আমি ৰাইজক অনুৰোধ কৰিম যে দূৰদৰ্শনৰ জৰিয়তে যিহেতু এই কাৰ্যসূচীসমূহ প্ৰচাৰ কৰা হ'ব, গতিকে আমি ৰাইজক অনুৰোধ কৰিম যে দূৰদৰ্শনৰ জৰিয়তে যি কাৰ্যসূচী ৰাজহুৱাভাৱে প্ৰচাৰিত হ'ব, সেই কাৰ্যসূচী উপভোগ কৰিব। আৰু আমি যিসকলক আমন্ত্ৰণ জনাম, নিৰ্দিষ্ট বয়োজ্যেষ্ঠ নাগৰিকসকলক, তেখেতসকল ইয়াত উপস্থিত হ'ব আৰু বাকী সকলোকে আমি দূৰদৰ্শনযোগে এই কাৰ্যসূচী উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম।